নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভাৰতীয় ষ্টেট বেংকৰ পৰা এটা অফিচিয়েল আপডেট আহিছে আৰু এই আপডেটটোত কোৱা হৈছে যে ষ্টেট বেংকৰ একাউণ্ট থকা প্ৰতিজন গ্ৰাহকৰে তেওঁলোকৰ একাউণ্টৰ কাৰণে KYC ফৰ্ম এখন জমা দিব লাগিব আৰু এই KYC ফৰ্মখন 28 ফেব্ৰুৱাৰীৰ আগতে জমা দিব লাগিব। তো বন্ধুসকল, আপোনালোকে অনতিপলমে নিজৰ বেংকত গৈ আপোনাৰ ডকুমেণ্টবোৰ ছাবমিট কৰি দিয়ক। আৰু যদি এই KYC ফৰ্মখন আপোনালোকে সময়মতে ছাবমিট নকৰে, তেতিয়াহ'লে আপোনাৰ একাউণ্টটো ক্ল'জ হৈ যাব পাৰে, অন্যথা ভৱিষ্যতে কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যদি এই নিউজটো আপোনালোকৰ ভাল লাগি থাকে, তেতিয়াহ'লে ভিডিঅ'ৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।